নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2021 চনত হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাইনেল এক্সাম দিব বিচাৰিছে তেওঁলোকৰ কাৰণে অসমীয়া সাবজেক্টৰ বিশ্বকৰ্ণিকৰ কবিতাৰ পৰা পৰীক্ষাৰ কাৰণে 19% কমন প্ৰশ্নকেইটা বাছি উলিয়াই আনিছো আৰু প্ৰশ্নকেইটা এই ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে স্কিপ নকৰাকৈ হেহলিকে চাই থাকিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনে ধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰো 3 খ নম্বৰ প্ৰতিটো 1 নম্বৰৰ প্ৰশ্নোত্তৰ প্ৰথম প্ৰশ্নটো হ'ল বিশ্বকৰ্ণিকৰ কোন শ্ৰেণীৰ কবিতা উত্তৰটো হ'ল বিশ্বকৰ্ণিকৰ এটা আধ্যাত্মিক ভাৱৰ কবিতা 2 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া সাহিত্যত জ্ঞান মালিনী কবি হিচাপে কোন গৰাকী কবি জনাজাত উত্তৰটো হ'ল অসমীয়া সাহিত্যত জ্ঞান মালিনী কবি হিচাপে কবি মফিজুদ্দিন আহমদ হাজৰিকা জনাজাত 3 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বকৰ্ণিকৰ বুলি কাৰ কথা কোৱা হৈছে উত্তৰটো হ'ল বিশ্বকৰ্ণিকৰ বুলি ঈশ্বৰৰ কথা কোৱা হৈছে 4 নম্বৰ প্ৰশ্নটো হ'ল মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি উত্তৰটো হ'ল মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবি এতিয়া 5 নম্বৰ প্ৰশ্নটো হ'ল মফিজুদ্দিন আহমদ হাজৰিকাই লিখা কবিতা পুথি এখনৰ নাম লিখা উত্তৰটো হ'ল জ্ঞান মালিনী 6 নম্বৰ প্ৰশ্নটো হ'ল তত্ত্ব পাৰিজাত পুথিৰ ৰচক কোন উত্তৰটো হ'ল তত্ত্ব পাৰিজাত পুথিৰ ৰচক হ'ল মফিজুদ্দিন আহমদ হাজৰিকা এতিয়া আলোচনা কৰিম 2 নম্বৰৰ প্ৰশ্নোত্তৰ প্ৰতিটো প্ৰথম প্ৰশ্নটো হ'ল কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা উত্তৰটো হ'ল কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হ'ল প্ৰথমটো হ'ল জ্ঞান মালিনী দ্বিতীয়টো হ'ল তত্ত্ব পাৰিজাত এতিয়া 2 নম্বৰ প্ৰশ্নটো হ'ল সত্য ৰজ তম গুণ কি বুজায় লিখা উত্তৰটো হ'ল সত্য গুণ সুখদায়ক আৰু জ্ঞানাত্মক ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে ৰজগুণ ৰাগাত্মক অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে আনহাতে তমগুণ অজ্ঞানৰ পৰা হয় ই জীৱৰ মোহ উৎপাদন কৰে আৰু প্ৰমাদ আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ৰাখি জীৱক মোহপাশত বন্দী কৰে এতিয়া আলোচনা কৰিম প্ৰতিটো 3 নম্বৰৰ প্ৰশ্নোত্তৰ প্ৰথম প্ৰশ্নটো হ'ল বিশ্বকৰ্ণিকৰ কবিতাটোৰ মাজেৰে কবি মফিজুদ্দিন আহমদ হাজৰিকাই প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে উত্তৰটো হ'ল বিশ্বকৰ্ণিকৰ আধ্যাত্মিক ভাৱৰ এটা কবিতা বিশ্বজগতৰ সৃষ্টিৰ স্থিতি লয়ৰ মূলতে হ'ল ভগৱান তেওঁ সৰ্বজ্ঞানী সৰ্বশক্তিবান এই জনা ভগৱানৰ ওপৰতেই গভীৰ আস্থান প্ৰকাশ কৰি তেওঁৰ কথা কবিয়ে কবিতাটোৰ মাজেৰে ক'বলৈ প্ৰয়াস কৰিছে যদিও চাক্ষু দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই তথাপি ত্ৰিলোকৰ সৃষ্টি স্থিতি মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি সেই পৰম সত্তাইহে সকলোকে এক আত্মীয়তাৰ জৰিৰে বান্ধি ৰাখিছে তেওঁৰ মহিমাৰ কথা কৈ অন্ত পেলাব নোৱাৰি সকলোতে সেই পৰম সত্তা বিৰাজমান সকলোৱে তেওঁৰ অস্তিত্ব অনুভৱ কৰে তেওঁ মায়াৰ উৰণিৰে মুখ ঢাকি ওচৰত থাকি তাকে যদিও কোনেও তেওঁক বিচাৰি নাপায় এতিয়া আলোচনা কৰিম 2 নম্বৰৰ প্ৰশ্ন সকলোতে আছে তেওঁ কিন্তু নেদেখে কিয় উৰণিৰে মুখ ঢাকি থাকে ওচৰত এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা উত্তৰটো হ'ল বিশ্বকৰ্ণিকৰ আধ্যাত্মিক ভাৱৰ এটা কবিতা ভগৱান সৰ্বব্যাপী যদিও আমি তেওঁক দেখা নাপাওঁ কেৱল তেওঁৰ অস্তিত্বহে অনুভৱ কৰোঁ এনে এটি ভাৱেই কবিতাফাঁকিৰ মাজেৰে কবিয়ে প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছে কবিৰ মতে বিশ্ব ব্ৰহ্মাণ্ডত বিশ্বকৰ্ণিকৰ বা পৰমেশ্বৰৰ বাহিৰে আন একোৰে অস্তিত্ব নাই পৃথিৱীৰ চাৰিমুখী জীৱ যেনে অজন বুৰণ উৰণ ভ্ৰমণ আৰু লগতে জড় জগতত এই সকলোতে আমি সৰ্বব্যাপী ঈশ্বৰহে অস্তিত্ব দেখিবলৈ পাওঁ 2 3 তেওঁৰ আঙুলিৰ সঞ্চালনতে গ্ৰহ নক্ষত্ৰ জোনবেলি তৰা আদি আলাহতে উপঙি আছে বিশ্বজগতৰ প্ৰতিটো অণু পৰমাণুতে এই জনা বিশ্বকৰ্ণিকৰৰ অস্তিত্ব বিৰাজমান তথাপিও আমি তেওঁক দেখা নাপাওঁ কিয়নো তেওঁ অদৃশ্য
তেওঁক আমি অনুভৱ কৰিব পাৰোঁ বা উপলব্ধি কৰিব পাৰোঁ। এইজনা বিশ্ব সৃষ্টিকৰ্তাৰ নিজস্ব ৰূপটো কেনে সেইটো আমাৰ বাবে গভীৰ ৰহস্য। ঈশ্বৰৰ এই বিচিত্ৰ ৰূপটো কবিয়ে পুৰণি বুলি ক'ব বিচাৰিছে। 2 নম্বৰ প্ৰশ্ন, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তেৱে কাম, তেৱে কৰ্মী, তেৱে কাৰিকৰ, নিশ্চয় নিশ্চয় তেৱে বিশ্বকণিকৰ। উত্তৰটো হ'ল আপোনালোকে লিখিব, ঊৰ্ধ্বকমাৰ ভিতৰত দিব তেৱে তেৱে লিখি পেলাই দৰ্দ দিব, তাৰপিছত বিশ্বকণিকৰ লিখিব, তাৰপিছত কমা দিব। তাৰপিছত আৰম্ভ কৰিব। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ ৰচিত বিশ্বকণিকৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো কাৰ্য আৰু কাৰণৰ আঁৰত যে পৰমেশ্বৰৰ অপাৰ মহিমা নিহিত হৈ আছে তাকে ক'বলৈ যোৱাৰ প্ৰসংগত কবিতাফাঁকি অৱতাৰণা কৰিছে। এই বিশ্ব ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ অস্তিত্বৰ বাহিৰে সকলোবোৰ মায়া। এই জগতৰ প্ৰত্যেকটো অণু পৰমাণুৰ মাজত কেৱল তেওঁৰ অস্তিত্বহে বিৰাজমান। তেওঁৰ আঙুলিৰ সঞ্চালনতেই গ্ৰহ নক্ষত্ৰ জোনবেলি তৰা আদি আলাসতে উপঙি আছে। পৃথিৱীত জীৱ আৰু জড় জগতত একমাত্ৰ তেওঁৰহে অস্তিত্ব আছে। পৃথিৱীখনত থকা মানি ধানী কাম কৰ্মী আদিবোৰ নামতহে, এইবোৰ প্ৰকৃততে পৰমেশ্বৰৰ হে মহিমা। কাম কৰ্মী জ্ঞানী কাৰিকৰ বুলি কোনো বস্তু নাই। এই আটাইবোৰ প্ৰকৃততে পৰমেশ্বৰহে মায়ামাতুন। গতিকে পৃথিৱীখনত সমস্ত কাৰণৰ কৰ্তাইহে কৰ্তা হৈ কণিকৰ স্বৰূপে নিজ ইচ্ছাৰে বিশ্বখন নিৰ্মাণ কৰোঁতাজন হ'ল পৰমপিতা পৰমেশ্বৰ। ধন্যবাদ। সত্য ৰজ তম গুণ তিনিওটা তেওঁতে বিৰাজমান যদিও তেওঁ নিৰ্গুণ। সেই পৰম সত্তাই সকলোৰে পালন কৰোঁতা, সকলোৰে জন্মদাতা, সমগ্ৰ জড় জগত জীৱ জগতৰ তেৱেই সৃষ্টিকৰ্তা, তেৱেই কণিকৰ ৰূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। যদিও তেওঁ অদৃশ্য তথাপি তেৱেই অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ আত্মা আৰু সৰ্বত্ৰে বিয়পি থকা সৰ্বশক্তিমান।